Hello everyone, মোৰ এনে ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে sungken মানে পানী বিহু, সেইকাৰণে ওলাইছোঁ মন্দিৰলৈ। ইয়াৰ পৰা নতুন ড্ৰেছ পিন্ধি লৈছোঁ। আবাৰ গ'লগৈ তাৰপিছতে এতিয়া মন্দিৰত গৈ আছোঁ। পঞ্চঙৰ বাপেক গ'ল। আহি আছে, ৰখি আছোঁ ৰাস্তাৰ পৰা। ভ্লগটো আৰম্ভ কৰিছোঁ। সকলোকে চাই থাকিব কি কি হয় কি কি নহয় মন্দিৰত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আজি মানে মূৰ্তি নামিব 12টা বজাত দেখাম আপোনালোকক কেনেকৈ চিম্পুল পানী বিহু কি কৰে তাকে দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি নামিব 12টা বজাত, 3 দিন থাকিব। তাৰপৰা 16 তাৰিখে 4টা বজাত উঠিব। সেয়া গৈ আছে। ঠিক আছে তেতিয়াহ'লে মন্দিৰত লগ পাম ন। মন্দিৰত আহি পাই গ'লেহি। পাহি হাই আকৌ এতিয়া নামিব আৰু মূৰ্তি অলপ পিছতে 6টা বাজিলে বাৰু এতিয়া লাগিলে পুৰা সজাই দিছে ধুনীয়াকৈ। এতিয়া মূৰ্তি আনি আছে।